নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। ৰেঙনি টিভিত সম্প্ৰচাৰ হৈ থকা সকলোৰে জনপ্ৰিয় ৰজা ৰাণী ধাৰাবাহিকত বৈষ্ণৱীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীনো কোন হয়, তেখেতৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, এই সকলোবোৰৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বৈষ্ণৱীৰ প্ৰকৃত নাম হৈছে প্ৰিয়ংকা শইকীয়া। প্ৰিয়ংকা শইকীয়াৰ জন্ম হৈছিল গুৱাহাটীত। বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। বন্ধু বান্ধৱীসকল, প্ৰিয়ংকা শইকীয়া পৰিয়ালৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, তেন্তে তেওঁ পৰিয়ালৰ মুঠ সদস্যৰ সংখ্যা হ'ল 4জন। মাক দেউতাক আৰু এগৰাকী বায়েক আছে। প্ৰিয়ংকা শইকীয়াৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ বৰ্তমান গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। বন্ধু বান্ধৱীসকল, প্ৰিয়ংকা শইকীয়া এগৰাকী অভিনেত্ৰী হোৱাৰ লগতে বহুতো জনপ্ৰিয় গানতো অভিনয় কৰিছে। বন্ধু বান্ধৱীসকল, প্ৰিয়ংকা শইকীয়াই ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা ৰজা ৰাণী ধাৰাবাহিকত বৈষ্ণৱীৰ চৰিত্ৰত অভিনয় কৰাৰ উপৰিও ৰং টিভিত সম্প্ৰচাৰ হৈ থকা দুবৰি ধাৰাবাহিকত নয়নাৰ চৰিত্ৰত অভিনয় কৰি আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু প্ৰিয়ংকা শইকীয়াৰ অভিনয় চাই কেনেকুৱা লাগে তলৰ কমেণ্ট বক্সত জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।